নমস্কাৰ মানে কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল নতুন বছৰ আহি পালেহি আৰু মই নতুন এটা ভিডিঅ' দিবলৈ লৈছোঁ তোমালোকৰ মাজলৈ এতিয়া গৈ আছোঁ কণ্ট্ৰলৰ দোকানলৈ চাউল আনিবলৈ আজিকালি হিমন্ত মামাই দিয়ে চাউলৰ লগতে দালি চেনি চব দিয়ে সকলো আনিম আৰু এখন কাৰ্ড দেখি আছে আমি চাউল পাওঁ যিহেতু এইখনে প্ৰমাণ ব'লা তেন্তে লৈ আহোঁগৈ এতিয়া চাউল আহি পালোঁ এতিয়া কণ্ট্ৰলৰ দোকান যিহেতু আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে পটককৈ আহি পালোঁ এইখনে হৈছে 9টা বজাৰ লগে লগে খোলা হয় আৰু ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ তাৰ আগত এতিয়া আমি ফিংগাৰপ্ৰিণ্ট দিম এইফালে ফিংগাৰপ্ৰিণ্ট চলি আছে কাম এইফালে আইতা আহিছে এয়া ককাহঁত আহিছে নিবলৈ কিমান কেজি চাউল পায় মই 20 কেজি পাম 20 কেজি এইবাৰ ছোৱালীজনী পামহে নাতিনীজনী এইবাৰ নাতিনীজনীও চাউল পাব লগতে এতিয়া দালি চালিও দিয়ে সকলো দেখাম আৰু মামাই দিছে পইচা দি নিব লাগিব যেনিবা এইফালে মৌ ওলাই আছে এখন বিল এতিয়া চাউল লোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু ইফালে চাউল দিব মই ভিতৰলৈ সোমাই যাম বেলেগৰ এলাউট নাই মোৰ আছে আৰু এয়া ককাই চাউল দিব এতিয়া এইফালে দোকানৰ ভিতৰত সোমাই আহিলোঁ এতিয়া চাউল দেখাম লগতে দালি চালিও দিয়ে আমাৰ এই ককাই বিতৰণ দিব এয়া চাউল বস্তা চাউল কোৱালিটি চকী ধুনীয়া চাউল একদম আৰু এইফালে নিমখ আজিকালি নিমখ দিয়ে এইটো নিমখ আমাৰ হিমন্ত মামা আছে আৰু এফালে আছে কি চাম দেই এইটো চেনি ধুনীয়া চেনি 1 কেজি দিয়ে এইটো দালি আমাৰ চাউলটো মায়ে লৈ আছে আৰু মই এটা বস্তু দেখাব আহিলোঁ এই ফুলজোপা গছজোপা যে এই ফুলটো আজিকালি ক'তো নাপায় দেই এইটো চাই লওক আপোনালোকে এই ফুলটো লতা মেলি আহে কিন্তু আজিকালি মানুহৰ ঘৰত নাইকিয়া হৈ গ'ল আপোনালোকে বাৰু দেখিছে নাই বাৰু এইফালে আমাৰ আইতা আছে কণ্ট্ৰলৰ দোকানলৈ আহিছিলোঁ একো নহয় আপোনাৰ বয়স কিমান হ'ল জানো মই ক'ব নোৱাৰো 100 বছৰমান হ'ল এই নাও পাই 70 মান হৈ গ'ল 75 মান 75 বছৰ বয়স হৈ গ'ল এইটো টিকলা আছে এটা টিকলা এতিয়া আমি মানে কণ্ট্ৰলৰ কাৰণে নিবলৈ আহিছিলোঁ আৰু কিবা কিবি দেখাইছোঁ যিহেতু ভিডিঅ'টো অকণমান দীঘল কৰিব লাগিব মই এনেই সদ্যহতে মিনি ব্লগ বনাওঁ আপোনালোকে চাই থাকিব দেই 7:30 বজাত দিওঁ আৰু ই মোক কি কৈছে দুষ্টটোৱে এইটো দুষ্ট বুঢ়ী আই আহিছে লাঠি চাঠি লৈ আহিছে যে ঐ কুকুৰৰ কাৰণে লাঠি লৈ আহিছে চাউল আনিব যায় নেকি চাউল আনিবলৈ যাওঁ মইতো আনিলোঁ মই এতিয়া গৈ থাকোঁ দালি আনিছোঁ চেনি আনিছোঁ লগতে নিমখ আনিছোঁ আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে খোজকাঢ়ি আহিছোঁ কুকুৰা ভুকি আছে মানে 2টা কুকুৰ সন্মিশ্ৰণ হৈছে সেইটো এটা আহিছিলোঁ ককা দোকানলৈ আৰু ইয়াৰ দোকান মানে খালী চাব দেই মই দেখাই আছোঁ দোকানতে মিঠাই নিজে লৈ খাব লাগিব মানে এইখন দোকান বেলেগ বস্তু ইয়াৰ দোকানৰ মিঠাই দোকানী নাই দোকানী ক'ত আছে জানানে ৰাস্তাত ঘূৰি ফুৰিছে ককা দাড়ি চুলি পকা দাড়ি নাই বাৰু বহনি হোৱাই নাই বোলে দোকানত কালিৰ পৰা এয়া আমাৰ নামঘৰ এয়া নামঘৰ এইফালে শিৱ মন্দিৰ দেখিবলৈ একদম এইখন পৰিৱেশটো ধুনীয়া লাগে আৰু এফালে ধুনীয়া গছ আছে দুজোপাকৈ কিবাকিবি মিঠাই ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এই আমাৰ নামঘৰ বনাই আছে ভালকৈ এদিন দেখাম বাৰু লগতে ঘৰলৈ গৈ থাকোঁ লেটছ গ' এণ্ড আমাৰ এই ৰাস্তাটো মানে অলপ ষ্টাইলিছ ৰাস্তা আৰু অলপ গব্ৰ শ্বৰ্ট নিচিনা লাগিছেনে আৰু আমাৰ এই ৰাস্তাটো মানে বেয়া দেখিছেই নহয় এতিয়া অকণমান মানে গধূলি সময়ত আড্ডা মাৰিবলৈ আহিছিলোঁ দোকানৰ ওচৰলৈ আড্ডা নহয় আচলতে বস্তু নিবলৈ আহিছিলোঁ আৰু ইয়াৰ মোবাইলটো বেয়া হ'ল আজি কেনেকুৱা অনুভৱ বহুত দুখৰ ৰিচাৰ্জো নাছিলে মোৰ চিফ ইলত আছে এয়া দোকানী দেই এয়া দোকানী হ'লচেলত দি আছে বিস্কুট বিস্কুট বোলে হ'লচেলত দি আছে পুৰা একদম খাব মজা বিস্কুট এনেই 5 টকা বিস্কুট পেকেট ইয়াত 5 টকাই দাম আহিব আপোনালোকে আৰু এই দোকানখন চাই লওক দেই কিমান বস্তু আছে ঠাহ খাই আছে বস্তুৱে মানে বাৰু বাই বাই